Hello students, welcome to Vision Guidance. আজি আমি নৱম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ যিটো দ্বিতীয় অধ্যায় আছে মূল অৰ্থনৈতিক সমস্যাসমূহ এই পাঠটোৰ দীঘল উত্তৰৰ প্ৰশ্ন 3 আৰু 4 কৰিবলৈ ওলাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ আমি আগতে আৰু দুটা পাৰ্ট কৰিছো। এটা পাৰ্টত আমি সংজ্ঞাবিলাক 1 নং প্ৰশ্নত যিবিলাক সংজ্ঞা আছে সেই সংজ্ঞাবিলাক বহলাই আলোচনা কৰিছিলো আৰু এটা পাৰ্টত এই দীঘল উত্তৰৰ প্ৰশ্ন 1 আৰু 2 আলোচনা কৰিছো। যদি তোমালোকে এতিয়ালৈকে সেই দুটা পাৰ্ট দেখা নাই তেনেহলে নিশ্চয়কৈ সেই দুটা পাৰ্ট দেখি লোৱা। এটো এটা সিৰিজত চলি আছে, গতিকে তোমালোকে সেই দুটা পাৰ্টটো দেখি লোৱা, তাৰ পিছত এইটো পাৰ্ট চাবা। তো আমি আজি ক্লাস আৰম্ভ কৰো। This slide is all about me. আজি আমাৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ as per serial 3 নং প্ৰশ্নটো হৈছে মুদ্ৰাস্ফীতি কাক বোলে? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা। আমি উত্তৰটো চাওঁ। মই উত্তৰটো পঢ়ি দিছো, তোমালোকে প্ৰথমে শুনি লোৱা, পিছত লিখি ল'বা। অৰ্থনীতিৰ ভাষাত মুদ্ৰাস্ফীতি হৈছে এনে এক অৱস্থা য'ত কোনো বস্তুৰ দাম একে লেটাৰিয়ে বৃদ্ধি হৈ থাকে। সাধাৰণ ভাষাত ক'ব গ'লে বস্তুৰ দাম বাঢ়ি যায় আৰু মুদ্ৰাৰে কিনিব পৰা ক্ষমতা কমি যায়। এইটো হ'ল মুদ্ৰাস্ফীতি কাক বোলে, এইটোৰ উত্তৰ। এতিয়া আহোঁ আমি ইয়াৰ পিছৰ খণ্ডলৈ, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে মূলতঃ 3টা পদ্ধতি গ্ৰহণ কৰা দেখা যায়। পদ্ধতি নং 1 মৌদ্ৰিক নীতি। চৰকাৰে গ্ৰহণ কৰা মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্ৰহণকাৰীয়ে ঋণ ল'বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। তো বেসিক্যালি এইটো হ'ল পইণ্ট নাম্বাৰ 1। যদি তোমালোকে এই যে মৌদ্ৰিক নীতি কি বস্তু ভালদৰে ডিটেইলছ বুজিব বিচাৰা তেনেহ'লে কমেণ্টত মোক জনাবা। মই পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' এনেকুৱা ৰিলেটেড ভিডিঅ' আছে, সেইটো পাব্লিছ কৰিম। তেতিয়া তাতে ডিটেইলছত তোমালোকে বুজি পাবা যে মৌদ্ৰিক নীতি কি হয়। পৰীক্ষাৰ ফালৰ পৰা চাবলৈ গ'লে তোমালোকে এইটো পইণ্টৰ কাৰণে ইমানখিনি আনসাৰ লিখিলে হ'ব। এতিয়া আহোঁ আমি ইয়াৰ পিছত, এইটোতো এটা পালোঁ আমি মৌদ্ৰিক নীতি। পইণ্ট নাম্বাৰ খ বা 2 নম্বৰ পইণ্টটো আমাক 3টা লিখিব দিছে, 3টা পদ্ধতি লিখিব দিছে। এটা পদ্ধতি মৌদ্ৰিক নীতি, 2 নম্বৰ পদ্ধতি ৰাজকোষীয় নীতি। এই নীতিক আয় আৰু ব্যয় নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কৰ্তন কৰি সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ পিছত এইটো আনসাৰ তোমালোকৰ কিতাপৰ পৰাই লোৱা হৈছে, কিন্তু কিছুমান লাইন মই অমিট কৰি দিছোঁ, অৰ্থাৎ মচি দিছোঁ। সেইখিনি লাইন তোমালোকে লিখাৰ প্ৰয়োজন নাই, সেইখিনি নিলিখিলেও হ'ব। গ উৎপাদন বৃদ্ধি নীতি। দেশত চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ স্তৰ নিয়ন্ত্ৰিত হ'ব। এইটো হ'ল যিটো আছে আমাৰ উৎপাদন বৃদ্ধি নীতি, অৰ্থাৎ এই 3টা হ'ল মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ পদ্ধতি। পৰীক্ষাত এই 3টা যিটো আছে সেইখিনি লিখিলেই হ'ব। As for exam point of view, it's a sufficient answer. আমি আহোঁ ইয়াৰ পিছৰ কুৱেশ্যনলৈ। নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰকসমূহ উল্লেখ কৰা। যিসকল লোকৰ কাম কৰাৰ ইচ্ছা আৰু ক্ষমতা থকা সত্ত্বেও কৰ্মসংস্থাপনৰ সুবিধা নাপায় তেওঁলোকক নিবনুৱা বোলে। এইটো তোমালোকে জানা, ইয়াৰ আগত যেতিয়া সংজ্ঞা কৰা হৈছিল তাতো আছে এইটো যে নিবনুৱা কাক বোলে। কিন্তু আমাৰ ইয়াত প্ৰশ্নটো কি, নিবনুৱা সমস্যা কাক বোলে? তো নিবনুৱা সমস্যা যদি কাক বোলে এইটো লিখিবা, তেনেহ'লে আমি এইটো পুৰাটো লিখিব লাগিব। যেতিয়া এখন দেশত এনে লোকৰ সংখ্যা অৰ্থাৎ বহু নিবনুৱা বৃদ্ধি পায়, এনে লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পায়, তেতিয়াই দেশত নিবনুৱাৰ সমস্যাৰ সৃষ্টি হোৱা বুলি কোৱা হয়। অৰ্থাৎ দেশত যেতিয়া কাম কৰাৰ ইচ্ছা আৰু ক্ষমতা থকা সত্ত্বেও কাম নোপোৱা বহুত মানুহৰ সংখ্যা বৃদ্ধি পায়, তেতিয়াই দেশত নিবনুৱা সমস্যাৰ সৃষ্টি হোৱা বুলি কোৱা হয়। নিবনুৱা সমস্যা ইয়াৰ প্ৰকাৰ কি কি? নিবনুৱা সমস্যাৰ প্ৰকাৰ 2 প্ৰকাৰৰ, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। প্ৰতিটোৰে আকৌ দুটাকৈ ভাগ আছে। গ্ৰাম্য নিবনুৱাৰ দুটা ভাগ হৈছে ঋতুজ নিবনুৱা, ছদ্মবেশী নিবনুৱা। চহৰীয়া নিবনুৱাৰ ভাগ দুটা, ঔদ্যোগিক নিবনুৱা, শিক্ষিত নিবনুৱা। তো এইখিনি হ'ল আমি
ডিটেইলছ পালোঁ। এইটো হ'ল নিবনুৱা সমস্যা কাক বোলে, এইটো হ'ল নিবনুৱা সমস্যাৰ প্ৰকাৰ কি কি। ইয়াত আৰু এটা পাৰ্ট আমাৰ বাকী আছে, এই সমস্যাৰ মূল কাৰকসমূহ উল্লেখ কৰা। নিবনুৱা সমস্যাৰ মূল কাৰকসমূহ: দ্ৰুত জনসংখ্যা বৃদ্ধি, নিয়োগবিহীন উন্নয়ন, স্থবিৰ কৃষি উন্নয়ন, উদ্যোগীকৰণৰ মন্থৰ গতি, ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা। তোমালোকে এটা কাম কৰিবা, এই প্ৰত্যেকটো পইণ্টৰ ওপৰত কিছু পঢ়ি যাবা। আনচাৰত লিখিব নালাগে ইমানখিনি, আনচাৰত পইণ্টখিনি মেনশ্যন কৰিলেই হ'ব। বাকী যদি তোমালোকৰ যিটো এক্সামত যেতিয়া কুৱেশ্যনটো আহিব সেইটোত যদি মাৰ্কছ বহুত বেছি থাকে, তেনেহ'লে তোমালোকে হয়তো প্ৰয়োজন সাপেক্ষে প্ৰত্যেকটো পইণ্টৰ বিষয়ে এটা দুটা শাৰী লিখিব লগাও হ'ব পাৰে। গতিকে তোমালোকে এবাৰ পঢ়ি চাই যাবা। বাকী যিমানখিনি এই যিটো আনচাৰ যদি মোৰ ফালৰ পৰা কওঁ, তেনেহ'লে এইটো আনচাৰটোত এইখিনিত আৰু এক্সট্ৰাকৈ লিখাৰ প্ৰয়োজন নাই, কেৱল কাৰকখিনি উল্লেখ কৰিলেই হ'ব। গতিকে এইটো হ'ল আমাৰ যিটো 4 নম্বৰ প্ৰশ্ন আছিল, সেই 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। That's all for today. Thank you for listening. Thank you.